প্ৰিয় দৰ্শকসকল নমস্কাৰ জনাইছোঁ আৰু ৱেলকাম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটো মানৱজ্যোতি শ্যাম নামৰ। এইটো আপোনালোকে যোনটো ৰাস্তা দেখি আছে এই ৰাস্তাটোৰেদি গৈ থাকিলে আপোনালোকে ভাদৈ পাছালি মেইন টাউন পাব। এই ৰাস্তাটোৱে এই গাঁওখনৰ মূল ঘাইপথ অহা যোৱা কৰাৰ বাবে এই ৰাস্তাটোৱেদিয়ে যায় মানুহবোৰে জলে হ'লেও। এইখন একেবাৰে পাহাৰৰ ওচৰত আছে যোনখন গাঁও, নামটো হৈছে ফেকেলাজান গাঁও বুলি কয় এই গাঁওখন। এইখন চাওক, আহিন মাহৰ সেউজীয়া ধাননি পথাৰ, একেবাৰে মন মুগ্ধ হৈ যোৱা দৃশ্য কেতিয়াবাহে দেখিব পোৱা যায় আহিন মাহত। আৰু এই ৰাস্তাটোৱেদি গাঁৱলৈ সোমাই যায়, প্ৰৱেশ পথ এই গাঁওখনৰ এইটোৱে মেইন ৰাস্তা। তো এইবোৰ দেখিছে ওচৰে পাজৰে, সেই দূৰণিত দেখিছে যোনখিনি, সেইখন হৈছে এখন পাহাৰ হয়। আপোনালোকে ভাবিব পাৰে যে এইটো কি দেখাইছে বুলি। সেই দুটা দেখিছে নহয়, সেই দুটা হৈছে ম'হ, মস্ত ডাঙৰ ডাঙৰ ম'হ। আৰু এই ওচৰেদি এখন সৰুকৈ জান বৈ গৈছে এখন, তাতে এই 4টামান হাঁহ চৰি থকা দেখি পালোঁ। তো ভাবিলোঁ এটা দৃশ্য কেমেৰাত আবদ্ধ কৰি লওঁ, সেইকাৰণে কৰিলোঁ। আৰু চব কিমান ধুনীয়াকৈ সাঁতুৰি গৈ আছে। আৰু এই টুকুৰা দেখিছে আপোনালোকে, এই টুকুৰা পাহাৰৰ একেবাৰে দাঁতি কাষৰীয়া অঞ্চল। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিব।